दिनै 2023 मायथाइनि आगस्ट दाननि 14 खालाराव धेमाजि जिल्ला दुलाराय बर' फरायसा आफादनि मावखुलिनि लुफुं हानाय बड'फा उपेन्द्रनाथ ब्रह्मनि गोथार मुसुखाखौ बेखेवनाय जाबाय। धेमाजि जिल्ला दुलाराय बर' फरायसा आफाद आरो सिमेन्ट दख'रा दुलाराय बर' फरायसा आफादनि गाहाय मावखुलियाव गोदानै लुफुं जानाय बड'फा उपेन्द्रनाथ ब्रह्मनि मुसुखाखौ दिनै मेसिं गावहायुं खुंथायनि गाहाय मावफुं सोद्रोमा मुस्रि परमानन्द साहिंदिया बेखेवनानै होबाय। दिनैनि बे मुसुखाखौ बेखेवनाय हाबाफारियाव एमएससि नि गाहाय मावफुं सोद्रोमाजों बाहागो लादों मेसिं गावहायुं खुंथायनि इएम मुस्रि मलेन्द्र नार्जारि, इएम मुस्रिमा भबानी धारा, मुस्रि नरेश कुम्बां, मुस्रि रतिराम बसुमतारी बिथांमोनहा लोगोसे दिनैनि बे हाबाफारियाव बाहागो लाबावदों धेमाजि जिल्ला परिषदनि सोद्रोमा मुस्रि सुबा रानी बसुमतारी, धेमाजि जिल्ला दुलाराय बर' फरायसा आफादनि आफादगिरि मुस्रि तेनजिं बर', गाहाय नेतानि मुस्रि उदांबि बड'सा, इउएलडि एक्स बेल्टिनि आफादगिरि मुस्रि सानसुमा बसुमतारी, एसपि बर' गोजौ फरायसालिनि बारगु लेङाइ गाहाय फोरोंगिरि मुस्रि ललित चन्द्र बर', इउएन एकाडेमिनि सिमेन्ट सापुरिनि गोरायुं मुस्रि बिमल मोसाहारि, आहाम बोराइ बाथौ इंराजि फरायसालिनि गोरायुं मुस्रि बिरेश्वर दैमारि बिथांमोनहा दिनैनि बे हाबाफारियाव सिमेन्ट दख'रा दुलाराय बर' फरायसा आफादजों लोगोसे सिमेन्ट दख'रानि सिङाव थानाय गासै बर'नि माखासे माहारियारि आफादनि दैदेनगिरिफ्रा मैखोमै बाहागो लानानै हाबाफारिखौ जाफुंसार खालामो। আজি খুব আনন্দিত হৈছোঁ এপছু হিচাপে, যেহেতু আমি বড'ফা এপছুৰ মুখ্য এজন লিডাৰ হিচাপে আমি মানো আৰু সকলো বড়োসকলে আমি পিতা বুলি ভাবোঁ। বড'ফা বুলি তাৰ কাৰণে বড়ো ভাষাত কওঁ। এই অনুভৱ হৈছোঁ যে বহুত দিনীয়া আমাৰ মানে আৱশ্যক আছিল যে বড'ফাৰ প্ৰতিমূৰ্তি এটা আমাক লাগে, আৰু ইয়ে প্ৰথম ধেমাজি জিলাত বড'ফাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিব পাৰিছে। তাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ, আৰু লগতে আমি ধন্যবাদ যাচিব লাগিব মিচিং অট'নমাছ কাউন্সিলক যে আমাৰ এই এপছুৰ যি মুখ্য কাৰ্যালয় ধেমাজি জিলাত চিমেণ্ট চাপৰি স্থিত এই আমাৰ প্ৰাংগণতে এটা আমাৰ বড'ফাৰ যিটো প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ বা স্থাপন কৰি দিলে মিচিং অট'নমাছ কাউন্সিলে, তাৰ বাবে আমি বহুত ধন্যবাদ দিছোঁ নিখিল বড়ো ছাত্ৰ সন্থা ধেমাজি জিলাৰ তৰফৰ পৰা। আৰু লগতে ধেমাজি জিলাৰ অন্তৰ্গত যিমান আমাৰ বড়ো জাতীয় সংগঠন আৰু বড়ো জাতিৰ হৈ মিচিং অট'নমাছ কাউন্সিলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আমি বড়ো সমাজৰ যিকোনো কথা পাতিবলৈ আমি বড'ফাৰ নামটো ল'বলগীয়া হয়। বড'ফাৰ যি আমাক দিয়া তেখেতৰ বাণী, তেখেতৰ কৰ্ম গোটেইখিনি আমাৰ কাৰণে খুব এটা আমাৰ প্ৰেৰণা বুলি আমি ভাবি লওঁ। আৰু যি কথাই নহওক বা যি ডেভেলপমেণ্টৰ কথাই নাপাতোক কিয়, বড়োৰ বিভিন্ন জাতীয় সংগঠনৰ লিডাৰে আমাৰ বড'ফাৰ নামটো লৈহে আমি আগবাঢ়োঁ আৰু কাম কৰোঁ। গতিকে আজি আমি আমাৰ চোতালত পাই আমি খুব সুখী, আৰু তেখেতৰ প্ৰতিমূৰ্তি চাই আমি বড়ো জাতীয় সংগঠন বা বড়ো জাতিৰ কাম কৰিবলৈ আমি ওলাই যাম। তাতে আমাক তেখেতে তাৰ প্ৰতিমূৰ্তিয়ে বা তেখেতৰ যি আত্মাই যাতে আমাক সহায় কৰে আমাৰ জাতীয় কাম কৰিবলৈ। আমাৰ যিটো তেখেতৰ যি এটা বাণী আছিলে, মাষ্টাৰেছ এটা জাতি বুলি গঠন কৰিব লাগে আমাৰ বড়ো জাতিক। গতিকে এই মাষ্টাৰেছ যিটো জাতি গঠন কৰিব লাগে, তাতে আমাক তেখেতৰ যি প্ৰতিমূৰ্তি সি আমাক চাই থাকিব, আমাক প্ৰেৰণা দিব, আমাক সহায় সহযোগিতা কৰিব। তাকে আমি খুব আনন্দিত হৈছোঁ। লগতে আজি বহু আমি মিচিং অট'নমাছ কাউন্সিলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্বৰ্গীয় বড়ো জাতিৰ অধিকাৰ সাব্যস্ত কৰা কেৱল বড়ো জনগোষ্ঠীয়ে নহয়, অসমৰ সকলো জনগোষ্ঠীৰ অধিকাৰ সাব্যস্ত কৰাৰ যি সংগ্ৰাম, এই সংগ্ৰামৰ প্ৰেৰণাস্বৰূপ স্বৰ্গীয় বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ দেৱৰ যিটো প্ৰতিমূৰ্তি আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত চিমেণ্ট চাপৰি কাৰ্যালয়ত প্ৰতিষ্ঠা কৰিলে, আৰু সেই প্ৰতিষ্ঠা কৰা প্ৰতিমূৰ্তিটি উন্মোচন কৰাৰ দায়িত্ব মোক অৰ্পণ
কৰাৰ পাছত আজি আমি উন্মোচন কৰিলোঁ গতিকে এই সুবিধা মোক দিয়াৰ কাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱক প্ৰথমবাৰৰ কাৰণে মই 1982 চনত লগ পাইছিলোঁ আমাৰ ট্ৰাইবেল ৰেষ্ট হাউচ গুৱাহাটীৰ যিটো আছাম টাইপ ট্ৰাইবেল ৰেষ্ট হাউচ আছিলে আৰু তেতিয়াৰ পৰাই আমি বহুতো ঠাইত পিছৰ পৰৱৰ্তী পৰ্যায়ত আমি লগ পাইছিলোঁ ওদালগুৰি দেৱৰগাঁও আৰু বিভিন্ন কাৰ্যসূচীত নিখিল বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচীত মই তেখেতৰ লগত একেলগে অংশগ্ৰহণ কৰিছিলোঁ আৰু মোৰ সৌভাগ্য ঘটিছিল যে ওদালগুৰিৰ যিটো কুকুৰমাৰা গাঁৱত এনিশা আমি দুয়ো একেলগেই হৈছিলোঁ আৰু তাত বহুতো কথা আমি পাতিছিলোঁ তেখেতৰ যিটো ভিজন এই ভিজন সম্পৰ্কে তেখেতে বহুত মুকলিকৈ মোৰ আগত ব্যক্ত কৰিছিল আৰু সেই ভিজনটো কেৱল বড়ো জনগোষ্ঠীৰ বাবেই নহয় অসমৰ সকলো জনগোষ্ঠীৰ বাবেই মানে এইটো প্ৰয়োজনীয় আৰু সেই ভিজন যিটো আছিলে মানে অন্তৰ্দৃষ্টি সেই অন্তৰ্দৃষ্টিৰ জৰিয়তে আমি কেৱল বড়ো জনগোষ্ঠী নহয় অসমৰ বিভিন্ন জনগোষ্ঠীৰ অধিকাৰ সাব্যস্ত কৰাৰ যিটো লক্ষ্য উদ্দেশ্য তাত উপনীত হ'বৰ কাৰণে আমি এতিয়াও জনজাতিসকলে ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰয়োজন মই বোধ কৰিছোঁ আৰু সেইবিলাক আলোচনা হ'ব লাগে আৰু আলোচনা কৰি আমি সকলো জনগোষ্ঠী ঐক্যবদ্ধভাৱে সেই লক্ষ্য উপনীত হোৱাৰ কাৰণে আমি পদক্ষেপ ল'ব লাগে। মই আজি অতি আনন্দ অনুভৱ কৰিছোঁ একালৰ মোৰ সংগ্ৰামী সতীৰ্থ উপেন্দ্ৰনাথ ব্ৰহ্ম তেওঁ মোক দাদা বুলি মাতিছিলে আৰু বহুত কথা ফ্ৰেংকলি পাতিছিলে আৰু বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ পাই মই যেতিয়া আনন্দ অনুভৱ কৰিছোঁ। ধন্যবাদ। जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक। नंगौ जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक। मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो। बेबायदिनो क'क्राझार सहर डन बस्क' एच.एस. स्कुल र'डनि वार्ड नं 4 आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक। गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरलायनाय गोथाव केक। बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 7676135188 8860607313 आरो 880007664009 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन। अब्ला माखौथो नेना थाखो जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दानो अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक।